হেল্ল' গাইজ, চামাৰ ভেকেশ্যনৰ বাবে আমাৰ মৰমৰ ভাগিনজনী আমাৰ ঘৰত আহিছে। তাই ক'লে যে আমি বিৰিয়ানী খাওঁ দে। ঠিক আছে, আজি বনালোঁ, চাওকচোন। মই প্ৰথমতে চিকেনটো ভালদৰে ধুই লৈছোঁ। তাত অলপ হালধি, নিমখ লগতে তেল অকণমান দি অকণমান টাইম সানি পিনে থৈ দিছোঁ। তাৰপিছত লং ইলাচি অকণমান লৈ মিক্সিত গুড়ি কৰি কিনে লৈছোঁ। সেইখিনি চেপাৰেটকৈ বাতি এটাত থৈ দি নেক্সট আমি আদা নহৰু অকণমান পেষ্ট কৰি লৈছোঁ। লৈ পিনে সেইখিনিও আমি ওলাই পিনে থৈ দিলোঁ। থৈ পিনে বিলাহী আৰু জলকীয়া অলপ কৰি থলোঁ। লগতে আমি পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। পিছত আমি কেৰাহীত অলপ তেল দিলোঁ, অলপ বেছিকৈ দিছোঁ যাতে মানে ভালকৈ ফ্ৰাই হয়। তাৰপিছত আমি সানি থৈ দিয়া মাংসখিনি অলপমান ভাজি লৈছোঁ 5 মিনিটমান টাইম। ভাজি লৈ পিনে কাঁহী এখনত বঢ়িয়াকৈ আনি থলোঁ। থৈ পিনে আমি সেইখিনি তেলতে যিখিনি আমি কাটি থৈছোঁ পিঁয়াজখিনি দি দিলোঁ। হাই ফ্লেমত দিছোঁ যাতে অলপ ধুনীয়াকৈ অলপমান ক'লা হয়। তাৰপিছত আমি সেই পিঁয়াজখিনি নমাই পিনে অলপ আদা নহৰুৰ পেষ্টটো দিলোঁ। প্ৰয়োজন অনুসৰি জিৰা, ধনিয়া, ৰেড চিলি, মিট মছলা তেনেকৈ দিলোঁ। আৰু আমি যে ইলাচি সেইটো গুড়াটো ইলাচি আৰু লং ইলাচিৰ গুড়াটো দিলোঁ। দি পিনে তাত অকণমান দৈ দিলোঁ। দৈ দি পিনে আমি যে ভাজি থৈছিলোঁ পিঁয়াজখিনি, সেই পিঁয়াজখিনিৰ 4 ভাগৰ 3 ভাগ আমি তাত দি দিলোঁ। এভাগ আমি থৈ দিছোঁ, সেইখিনি আমাক পাছত লাগিব। কি কৰোঁ আমি দেখাম বাৰু। গোটেইখিনি বস্তু দি পিনে আমি অকণমান লৰাই দিলোঁ। লৰাই বঢ়িয়াকৈ মিহলি কৰাই আছোঁ। লগতে আমি অলপ হালধি নিমখো দিছোঁ, কাৰণ আমি সানোতে ইমান বেছি দিয়া নাছিলোঁ। প্ৰয়োজন অনুসৰি আপোনালোকে দি ল'ব। দি লৈ পিনে সেইখিনি অকণমান টাইম ভাজিব দিব। অলপ ভাজি হোৱাৰ পিছত তাত আমি যিখিনি চিকেন ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি বহাই দিলোঁ। অকণমান টাইম ভাজি পিনে তাত আমি প্ৰয়োজন অনুসৰি গ্লাছ এটাৰে পানী অকণমান দি দিলোঁ। তাৰপিছত আমি এইখিনি বইল হয় মানে আমি যে চাউলটো তিয়াই থৈছিলোঁ সেইখিনি চাউলত আমি অলপমান মছলা পাতি দি বইল কৰি ল'লোঁ। কৰি উঠি পিনে আমি চিকেনটো এটা টৌত অলপ ঘি দি পিনে সেইখিনি দি পিনে তাৰ ওপৰত আমি অলপ চাউলটো ধুনীয়াকৈ মিলাই দিছোঁ। অলপ চাউলটো দি পিনে তাত আমি ছেকেণ্ড লেয়াৰ এটা দিছোঁ। অলপ গ্ৰেভিৰ লগতে অলপ মাংস দি পিনে ইয়াতে আমি আকৌ অলপমান চাউল দি পিনে ওপৰত আমি যে অলপ ভাজি থৈছিলোঁ পিঁয়াজখিনি অলপমান দি দিলোঁ। তাতে অলপ আপোনাৰ বিৰিয়ানী মছলা অকণমান দি দিছোঁ, জিৰা ধনিয়া তেনেকৈ অলপমান দি পিনে আমি বঢ়িয়াকৈ ঢাকনি এখন মাৰি দিছোঁ। ঢাকনিখন মাৰোঁতে আমি ব্যৱহাৰ কৰিছোঁ অলপ আটাৰ গুড়ি চাইডৰ ফালে দি তাত আমি ঢাকনিখন বঢ়িয়াকৈ দি ৱেট অলপ ৰাখি দিছোঁ। ৰাখি পিনে এতিয়া আমি মোটামুটি 12 মিনিটমান টাইম আমি বইল হ'ব দিলোঁ ল' ফ্লেমত। আমাৰ বিৰিয়ানী ৰেডি। গাইজ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ মাইনাজনীক অকণমান টেষ্ট কৰিব দিওঁ ৰ'বক গাইজ। আপোনালোকেও পাৰে এনেকৈ বনাই খাবলৈ। আহা মাইনা অকণমান খোৱা আহি। লোৱা মাইনা এইখিনি খাই চোৱা কেনেকুৱা হৈছে মাইনা। ধুনীয়া হৈছে। থেংক ইউ ছ' মাছ। ৱেলকাম।